हेलो एवरीवन की खबर आपलोक आज बहुत दिन पिছত भिडिओ बनाबले आरम्भ करिसु कारण आज आमार मामिक एडमिट करबले निब नार्सिंग होमत आज माने 25 तारिख 25 फेब्रुवारी भिडिओটো एया मा डांगखुई मामी मामा गुटेगिटा गइसे आरो तार पिছত रातिले हेनो मामिक ऑपारेशन करब सेइबाबे মই तापा आमार बौ सरू खुई आरो आमी गाँव आमी गुटेगिटा गलो नार्सिंग होमले कारण आमार मामा मामी धुनिया ছোৱালীজনী जन्म हल देहे अकमानीजनी चाब लगे आमी सब गइसु आरो एया बौ गाँव गई आछे तार पिছত देउताई आमाक आगबঢ়ाबले লৈ আহিছে মানে চিন নাপাওঁ যে তিনি মহলৰ ওপৰত আছে সেইকাৰণে দেউতাই লৈ গ'ল সেয়া মায়ে আমাৰ পোৱালীজনীক লৈ আছে তাৰপিছত আমি সবে চালো মেলিলো সবৰে ফূৰ্তি এয়া কনুমা কথা শুনকচোন সবকে কৈছে আৰু ছোৱালীজনী হ'ল বুলি তাৰপিছত সি মিঠাই চিঠাইও এয়া লৈ আনিলে আমি সবে চাহ তাহ খালো মেলিলো মানে আনিছিলেহে পটককে জন্ম হল কাৰণে আমি গুচি আহিবলগীয়া হ'ল তাৰপিছতে মিঠাই চিঠাই লৈ আনিছে সবে খালো মেলিলো মায়ে ডাংখুই যেনিবা থাকিব আৰু আমি সব যামগে এই আমাৰ পোৱালীজনীক মায়ে লৈ আছে मामी जेनिबा उठिब পৰা নাছিলে সেইকাৰণে শুই আছিল মামিক দেখাব পৰা নাই তাৰ পিছতে তেনেকৈ আৰু মাহত থাকিলে মেলিলে বয়ও লৈছে নাতিনীয়েকক সবৰে ফূৰ্তি আৰু বহুত দিনৰ মূৰত কেঁচুৱা হৈছে যেহেতু মামা ঘৰত তাৰ পিছতে এনেকৈ থাকি মেলি আমি 9টা বজাত গুচি আহিলো আৰু আমি অনুপম দা খতি এয়া ঘৰলৈ আহি থাকোতে ছোৱালী নাম কি ৰাখিম তাক লৈ আমি কথা বতৰা পাতি আহিছো এয়া অনুপম দাই কৈছে ঈশানভি ৰাখিম মই কৈছো বেলেগ এটা সবৰে মানে মতবোৰ বেলেগ বেলেগ আৰু কি ৰাখো পিছলে বাৰু গম পাবই আপোনালোকে তাৰ পিছত ঘৰলৈ আমি আহি থাকোতে 9টা মানে বাজিলেগে 9টা 10টা মানে বাজিলে হিউবে মমাক্কা আৰু দেউতাই ভাতে বনাই থৈছে কাৰণ পিছদিনা শিৱৰাত্ৰি মই একো খাব নোৱাৰো হেনা ভাত খাই শুব লাগিব এয়া পিছদিনা আকৌ শিৱৰাত্ৰি দিনা তাৰ পিছত গাঁৱৰ ওচৰে তিনিকা গাঁৱত থকা মন্দিৰলৈকে আহিলো এয়া চুম্পি খুইহঁতৰ লগতে আহিছো মা প্ৰতিবছৰহে মায়ে বা আহিব নাপালে যেহেতু মই আহি খৰাই চৰাই দিলো হি খৰাইও দিলো চাকিও দিলো কাৰণ মই প্ৰতিবছৰ বৰতো ৰাখো এবছৰ অকল লাল চাহ একাপ খায়ে দিনটো থাকিলোগে তাৰ পিছত মন্দিৰৰ পৰা আকৌ ঘৰলৈ বুলি উভতিতে ৰাস্তাতে আকৌ এয়া মমাক্কাকে গাঁওবাকে লগ পালো সেইবাবে তাহাঁতি ক'লে যাওঁ বুলি ময়ো গাড়ীতে উঠিলো চাদৰ মেখেলা পিন্ধিয়ে মায়ে গালি পাৰিব বুলি ভয়ো লাগিছে তাৰপিছতে আমি আকৌ নাৰ্ছিং ৰুম পালোহি মই ছোৱালীজনীক লৈ চাইছোঁ তাৰপিছত পিছদিনা মামি অলপ ঠিক হৈছে আৰু মোবাইল চোবাইলো চাব পাৰিছে এয়া মা সৌখুৰী মই সেইদিনা থাকিলোঁ ৰাতি তাৰপিছত এয়া মমায়ে মোলৈ বইল চাওমিন লৈ আনিছে কাৰণ একো খোৱা নাছিলোঁ এয়া বইল চাওমিনকৈ খাই থাকিলোঁ সেইদিনা আকৌ সৌখুৰী মা মই অনুপম দা কণ মামা খাদ্য দা আমি গোটেইকেইটা একেলগে থাকিলোঁ মানে ৰাতি ৰখিলোঁগে এয়া আকৌ 3 নম্বৰ দিনা ৰাতিপুৱা এয়া মই সেইদিনা ৰাতিপুৱা এয়া ৰুটি ভাজি আনিলেগৈ তাহাঁতি হোটেলৰ পৰা খাই মেলি ঘৰলৈ আহিলোঁ কাৰণ পিছদিনা মানে ৰাতিপুৱা আহিলোঁ আৰু পিছবেলালে মামিহঁত আহিবই যেহেতু সেইবাবে ৰুমটো অলপ বেলুন চেলুন লগালোঁ আৰু ছোৱালীজনী নতুনকৈ ঘৰলৈ যেহেতু আহিবই কেনেকুৱা লাগিছে ৰুমটো ক'ব এনেকৈ বেলুন চেলুন ৰমালোঁ কিবা কিবি কৰিলোঁ আৰু যেহেতু নতুন ছোৱালী নতুন মানে ঘৰলৈ আহিব তাৰপিছতে আদৰিবৰ বাবে মই ঘৰৰ পৰা ফুল চুলো আনিলোগৈ চাকি বন্তিও জ্বলাই ল'লোঁ মমায়ে কেক এটাও আনিলেগৈ এয়া আহিবকৈ সকলো ৰৈ আছে আৰু সন্ধিয়ালৈকে কাৰণ আহোঁতে বহুত দেৰি লাগিছে আবেলিতে অহা এতিয়ালৈকে পোৱাহি নাই মানে কি মামিক অপাৰেশ্যন কৰা আছে বাবে মানে গাড়ী স্পীড আহিব পৰা নাই বহুত দেৰি লাগিছে এঘণ্টামান লাগিছে মানে টাউনৰ পৰা পাওঁতে সি ঘৰলৈ এয়া মই চাকি বন্তি লৈ গ'লোঁ বৌক আদৰিবলৈ কৈছোঁ বৌয়ে আকৌ চোৱা বুলি কৈছে কিন্তু তাৰপিছত মায়ে কওঁতে যেনিবা বৌয়ে আদৰিলে আৰু সিজনী আমাৰ অকণমানীজনী ভালকৈ ফটো চটো মাৰিবই হোৱা নাই যিহেতু ফটো মাৰিলে বেয়া সেইবাবে 1 কপি 2 কপিহে ফটো মাৰি থোৱা আছে এয়া বৌয়ে আদৰিলেও ধুনীয়াকৈ এয়া আমাৰ দেউতা কণমা সবৰে মানে ফূৰ্তি আৰু সৰু ছোৱালী প্ৰথম ঘৰলৈ আহিছে মামি যেনিবা বেছি স্পীডত খোজকাঢ়িব পৰা নাই ধৰিহে খোজকাঢ়িব পৰা হৈছে কাৰণ আজি 3 দিন হৈছে 3 দিনতে মানে ৰিলিজ দিলে আৰু কেজি নাৰ্ছিং হোমৰ পৰা এয়া বৈ আদৰিলে নাতিনীয়েকক ফূৰ্তি মানে সেইদিনা সীমাই নাই সবৰে এইজনী আমাৰ সৰু ছোৱালীজনী চক আমাৰ দেহা মানুহজনী মৰমৰে সবৰে তাৰপিছত এয়া ঘৰৰ ভিতৰলৈ আনিলোঁ বেলুন চেলুন সজাই থৈছোঁ এয়া আমাৰ খুৰাক হ'ল দেই কণ মামা আমাৰ মামা এতিয়া খুৰাও হ'ল যেনিবা সৰু ছোৱালী এইয়া চব আহিছে কেকো কাটিলে সবে একদম মিলি জুলি মামাই মিঠাই চিঠাই লৈ আনিছে মই মিঠাই চিঠাই চাহো দিছোঁ সবকে কাৰণ সেইদিনা মানুহ বহুত আৰু ৰাতিলেও মানুহ আহি আছে পিছদিনাও মানুহ আহি আছে সেয়া সৰু ছোৱালীজনী ৰুমত সোমাই গ'ল আৰু মই বহুত দিন ভিডিঅ' বনোৱা নাই কাৰণে লাজো লাগি আছে যেনিবা সেইবাবে অলপ ভিডিঅ' কৰি থোৱা হৈছে আৰু এয়া কেকো কাটিছে সেইটো কেকটো নাম ভবা নাই কাৰণে মানে কেঁচুৱা নাম দিয়াই নাই যে যিহেতু সেইকাৰণে কেকটো খালীকৈ লৈ আনিলে তাৰপিছতে আমি নাম সবে মিলি ঈশানী দিলোঁ কালি মই বাৰ্থ চাৰ্টিফিকেটখন পূৰাই দিলোঁ তাত মই ঈশানভি নিলিখি ঈশানী দিলোঁ আৰু সেইটো মানে অৰ্থ শিৱ পাৰ্বতী লৈ তেনেকুৱা কাৰণ পিছদিনা শিৱৰাত্ৰি আছিলে বাবে শিৱৰাত্ৰি হেৰিয়াতে নামটো দিছোঁ কেনেকুৱা লাগিছে নামটো কমেণ্ট এটা কৰি জনাব তাৰপিছতে এয়া কেকো কাটিলে মাকে আজিলৈ ইমানেই আছিলে আৰু ভিডিঅ'বোৰ পিছলৈ আহি আছে চাই থাকিব বাই বাই